ডিমুৱে চবতে পাৰ্টনাৰ বিচাৰি পায় চাই আছে টাইগাৰ ক্ৰাঞ্চ টাইগাৰে খায় টাইগাৰ ক্ৰাঞ্চ But this one is another one. Yeah, Dimu, you happy? Me, Mama. Yes, Hello viewers, namaskar, welcome back to my channel. Good morning and welcome from Meghalaya. কালি ৰাতি বহুত দেৰি হৈ গ'ল আহি পাওঁতে ইয়াতে যিখন মানে মৌলিনলং যিখন জেগা হয় তালৈ আহি পাওঁতে বহুতেই দেৰি হৈ গ'ল কাৰণ ৰাস্তাত সেই ক'ভিড এইবোৰ টেষ্ট RT-PCR টেষ্ট কৰাৰ পিছত মানে বহুত সময় ওলাই গ'ল তাৰপিছত ক'ৰবাত ৰখিলোঁ ব্ৰেকফাষ্ট কৰিব তাৰপিছত লাঞ্চ কৰিব ৰখোঁতে এৰাউণ্ড 4টা বাজি গ'ল আৰু এনেকুৱা সময়ত মানে আপোনালোকে যদি টুৱাৰ্ডছ উইণ্টাৰ আহে ইমান ঠাণ্ডাটো নাই ইমান ঠাণ্ডা নাপাব যিটো ঠাণ্ডা মানে ইয়াতে আপোনাৰ জুন জুলাই মাহত বহুত ঠাণ্ডা থাকে ইয়াতে আৰু যদি আহে আপোনালোকে তো হেৰি মই ৰেকমেণ্ড কৰোঁ কি আপোনালোকে মৌলিনলঙতে থাকি যাব যদি দেৰিকৈ আহি পায় মৌলিনলঙলৈ কাৰণ ইয়াৰ পৰা ঘূৰি যোৱা মই একচুৱেলি চহৰাত মই বুক কৰিছিলোঁ কিন্তু ইয়াৰ পৰা ইমান দেৰি হৈ গ'ল আৰু বহুত ফগ পৰে বুলি ইয়াতে ঠাণ্ডাৰ দিনত গতিকে মোক ইয়াতে থাকিব লগা হৈ গ'ল আৰু ৰাতি কাৰণ ঘূৰি যাব নোৱাৰিলোঁ মই চহৰালৈ ভাল আপুনি বহুত হোমষ্টে আছে কোনো টেনশ্যন ল'বই নালাগে ইয়াতে হোমষ্টে পায়ে যাব প্ৰত্যেকটো ঘৰতে মৌলিনলঙত হোমষ্টে আছে আৰু পিছফালে দেখাই দিছোঁ মই গতিকে ইয়াত আহি আপোনালোকে হোমষ্টে ইফ ইউ আৰ প্লেনিং টু কাম ইউ কেন জাষ্ট ষ্টে হিয়াৰ ইটছেল্ফ ইন মৌলিনলং and so that's it you'll have food everything is there I mean everything is accessible here yes diapers you won't get diapers মানে ডাইপাৰ এটা হেৰিলৈকে আছে মই ইয়াৰ ডাইপাৰ বিচাৰি পোৱা নাই তো আপোনালোকে যদি বাহিৰৰ পৰা ট্ৰেভেল কৰি আছে তো you guys should be fully prepared and come with all your things accessories and what not And come with 100 diapers. 100 diapers yeah absolutely তো এখনেই আছিলে মৌলিনলং এটা টুৰ কৰোঁ মই বেছি ডাঙৰ জেগা নহয় so it's one of the cleanest village You have a child. like I've said আৰু ৰাস্তাবোৰ অলপ মাজে মাজে ষ্টিপো হয় মা দেউতাকো লৈ আহিছোঁ so নাজানো পাৰিবনে নোৱাৰে পাৰিবানে উঠিব পাৰিব লাগে ব'লা পাপু ঠাণ্ডা পালা নেকি ৰাতি হা নাই ঠাণ্ডা নাই It's not cold anymore. It's not even cold. It's not even cold anymore. When I first got up and went outside, I was feeling cold with the shoes. But now it's not cold. আৰু ইয়াতে এনেকৈ you'll find dustbins like this please don't throw here and there because they have maintained all the cleanliness they clean ৰাখিছে green ৰাখিছে Daddy, I know you're hungry. We are going. And by the way, guys, my brother's hungry. yeah I know প্ৰণীতা Yes, কেনেকুৱা লাগি আছে বহুত ভাল লাগি আছে. মই মাজে মাজে ইংলিছতো কথা পাতিম কাৰণ মই এই ভিডিঅ'টো অকল অসমৰ মানুহৰ কাৰণেই নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা মানুহৰ কাৰণে বনাইছোঁ তেওঁলোকে জানক আমাৰ নৰ্থ ইষ্টখন কিমান ধুনীয়া হয় মই সেইটো দেখাবৰ কাৰণে তেওঁলোকক এই ভিডিঅ'টো বনাইছোঁ আৰু আহক তেওঁলোকে অসমত আহক মেঘালয়ত আহক অৰুণাচলত আহক চাওক আমি কিমান ধুনীয়া জেগাত থাকোঁ তো সিহঁতক ফ'কাছ কৰি মই এই ভিডিঅ'টো বনাইছোঁ Choking. I have my mom and dad মা দেউতাও আহিছে লগত No, actually, we're looking for a place to sip some tea or coffee, anything. On the way to Root Bridge. বৰ্তমান বাজি আছে around 7:30. ইয়াতে বস্তুবোৰ বহুত দেৰিকৈ খোলে. Things doesn't open up very early in the morning. And look at this. Look at this. ৰবাব টেঙা বুলি কয় অসমীয়াত এইটো চ' বেলেগ লেংগুৱেজত আই থিংক আই ডোন্ট নো হোৱাট ইংলিছত কি কয় এইটো
grapefruit, right? Oh, Pranita কৈছে. Skull. Real kothal. Hey guys, can I tell you something? Yeah. Today we are gonna see the root bridge. It's a bridge made of just Next time jeta ghor time jotwa thas Yes. because you're staying back in Assam. I know. So I'm next gonna time miss you ebilak kothal nohoy ebilak direct jotwa thas. I'm gonna miss you guys very much. So it's very nice man. 360 la dekhai dise jaga to. It's beautiful. Kyo thaku mane Dubai disa hukan jagat kyo thaku. Amar Assam, Meghalaya, North East, gote North East kon iman dhuniya hoy. Sikkim, Gangtok, jikhini loke mane amar boundaries bur ase. Arunachal. কেমেৰাটোৱে চবচে বেয়া বহুত ধুনীয়া সেইকাৰণে মই নামাৰো North East kon. So you guys can come over. Whoever is watching this video and they are from different parts of India or the world, highly recommended. Dimu, are you happy? Are you happy? Oh my god. Me too, I'm super happy. You're super happy? Our Pranita লৈ গৈছে এটা স্কুল এখন দেখাবৰ কাৰণে আৰু হক আপোনাক দেখাও স্কুলখন Wow, it's so beautiful. It's all written in Khasi, but I'm sure it has a good message. No, sit down, look at me and say paneer. Wow, look what's inside. See? It's amazing. See, Dimu? Look at the school. It starts at 9 o'clock. You wanna go? Yeah, You like the school? yeah. It starts at 9 o'clock if I'm right. Can I go? Can I go? I'm not sure what time it starts, but it looks beautiful, right? Someone ইমান সৰু জাগাটোকে ইমান ইন্টাৰেক্টিভ বনাই আৰু এই স্কুলখন দেখি এটা বস্তু উপলব্ধি কৰিলোঁ কিছুমান সময়ত আমি ভাবোঁ যে ডাঙৰ ডাঙৰ বিল্ডিং বা ডাঙৰ ডাঙৰ স্কুলতে ভাল পঢ়া শুনা হয় নেকি এনেকুৱা একো কথা নাই চব ধৰণৰ স্কুলৰ পৰাই ভাল শিক্ষা হ'ব পাৰে এই গাড়ীখনত যোন গৈ আছে তাৰ নাম হ'ল ফ্ৰেডি হি এৰেঞ্জ কৰি দিছে গোটেইখিনি I'll put your number, Freddy, on my vlog. I'll put your number on my vlog. Someone might contact you if they're coming to Maulinlong, all right? Cheers, brother. Have a good day. আৰু এই ল'ৰাজনে আমি মৌলিনলঙত থাকোঁতে গোটেইখিনি এৰেঞ্জমেণ্ট কৰি দিছে হোম ষ্টেৰ পৰা আৰম্ভ কৰি খোৱা বোৱা গোটেইখিনি বস্তুৱে তেখেতে চব এৰেঞ্জ কৰি দিছে ইয়াতে আৰু এখেত হ'ল আমাৰ ড্ৰাইভাৰজন তেখেতক আমি গুৱাহাটীৰ পৰা লৈ আহিছোঁ গাড়ীখন বিকাশে ঠিক কৰি দিছে আৰু মই আহিছোঁ ইন'ভা ক্ৰিষ্টাত আৰু এৰাউণ্ড 12,500 টকা লৈছে দুদিনৰ কাৰণে আৰু আপোনালোকে সৰু গাড়ীও লৈ আহিব পাৰে ৰেটটো কম হ'ব আৰু তেখেতে মানে ৰাতিপুৱাই গৈ পেলাই বিচাৰিছে কিবা খোৱা বস্তুৰ ব্যৱস্থা পায় নেকি কিন্তু ইয়াতে বস্তুবোৰ বহুত দেৰিকৈ খোলে 8:30 9টা বজাত খোলে গতিকে আপোনালোকে যদি আহে এইটো বস্তু মন কৰিব কি খোৱা বস্তু গোটেইখিনি বস্তু লৈ আহিব আপোনালোকে আৰু হোটেল মানে য'ত আছে তাতে খাই মেলি পেলাই ওলাই আহিব পাৰে আপোনালোকে আৰু জাগাটো চাওক ইমান ধুনীয়া মই আগতে ক'লোঁ আপোনাক ফ্ৰেডিৰ নম্বৰ দিম আৰু মানে হোমষ্টে যিবিলাক হয় নহয় সেইবিলাকত আপোনাৰ 2,000-2,500 টকা এদিনৰ এক ৰাতিৰ কাৰণে ল'ব এই কথাটো মই আগতে আপোনাক কৈছোঁ কিন্তু আপোনালোকে বেছি লাক্সাৰী নিবিচাৰিব কাৰণ এইবিলাক জেগাত আহি আপোনালোকে লাক্সাৰী পাহৰি যাব লাগে কাৰণ আপোনালোকে যদি নিজৰ লগত কানেক্ট কৰিব বিচাৰিছে নেচাৰৰ লগত কানেক্ট কৰিব বিচাৰিছে তেতিয়া মই ভাবোঁ যে লাক্সাৰীৰ কোনো প্ৰয়োজনে নাই বা দৰকাৰেই নাই আৰু আপোনালোকক এটা জেগা দেখাওঁ মই আহিছোঁ চাৰ্চটোলৈ Look at this place. Guys, have you read this? What does it say? Please maintain silence. Christmas tree. Look at this printer. This is called a division well or what? Look at this place. Look at this place. Wow. So beautiful. So beautiful. Amazing.
মানে এইটো ইমান ধুনীয়া ডিভিজন বেল এটাও লগাই থৈ আছে. This is how the church looks from inside. My God. Amazing. Look at this place. When was it established? So this is more than 100 years now. More than 120 years. This church was designed and built by Mr. Thomlin Kongtoren. I don't know if I've pronounced it wrong, but that's how I think it should be. Kongtoren. This church is rededicated by the Right Reverend P.O.D. Linda, Bishop of Northeast India. আৰু যোৱাকালি ৰাতি আমি চব থাকিলোঁ মাউলিন লঙত, মা দেউতা চববোৰ থাকিলোঁ. আৰু এতিয়া মাউলিন লং যিটো জেগা হয় তাৰ পৰা আমি আহিছোঁ ৰিৱাই, যিটো আপোনাৰ লিভিং ৰুট ব্ৰিজ আছে সেইটো চাবৰ কাৰণে আহিছোঁ. গতিকে আহক আপোনালোকক লৈ যাওঁ আৰু দেখাওঁ মই. আৰু এটা কথা, 7:38 মানলৈকে ইয়াতে চাহৰ দোকান আপোনালোকে নাপাব. যদি আপোনালোকে স্নেক্স বা কিবা এনেকুৱা ধৰণৰ বস্তু বিচাৰিছে, ইউ হেভ টু ৱেইট আনটিল 8:30, কাৰণ ইয়াতে ৰাতিপুৱা ইমান জল্দি নহয় তেওঁলোকৰ. তাকে মই বুজি পালোঁ, কাৰণ এতিয়া অলৰেডি 7:30, 7:45 হৈ গৈছে আৰু এতিয়া এখনো দোকান খোলা নাই য'ত মই পানীও খাব পাৰোঁ. মানে ৰাতিপুৱা পানী এক ঘুটো খাব পৰা নাই. তো আপোনালোকে পূৰা প্ৰিপেয়াৰ্ড হৈ আহিব এইবোৰ বস্তু অলপমান, নহ'লে অসুবিধা হ'ব পাৰে. ডিম্মুৱে চবতে পাৰ্টনাৰ বিচাৰি পায়. চাই আছে কাৰণ ল'ৰাই সৰু ল'ৰাই ফুটবল খেলি আছে. হেল্ল', আৰু বিস্কুটৰ নাম চাওক, টাইগাৰ ক্ৰাঞ্চ. টাইগাৰে খায় টাইগাৰ ক্ৰাঞ্চ. আৰু এইবিলাক চাওক মাছৰুমছ, একদম নেচাৰেল মাছৰুম. খাব পাৰিম নাই নাজানো, দেখি পেলাই ৰখি দিলোঁ মই. বৰ্তমান গৈ আছোঁ এতিয়া ৰুট ব্ৰিজলৈ আগবাঢ়ি গৈ আছোঁ. পানী পাই গ'লোঁ ফাইনেলি. আৰু ফাইনেলি আহি পালোঁ আমি ৰুট ব্ৰিজখন. মায়ে প্ৰণীতাক ধৰিছে. অকণমান ষ্টিপ হয় ৰাস্তাটো, সেইকাৰণে দিগদাৰ. hold the pipe. এনেকুৱা আপোনালোকে যদি বয়সস্থ মানুহ কোনোবা আহে, এনেকৈ চাইডে চাইডে ধৰাৰ ব্যৱস্থা আছে, ধৰি আহিব. আৰু এইখন যে দেখিছে আপোনালোকে ৰুট ব্ৰিজখন, এই গোটেইডাল গছৰ শিপা দি পেলাই বেছি দেৰি থিয় হ'ব নিদিয়ে, কাৰণ ছেফ নহয়. ৰুটছ দি পেলাই এখন ব্ৰিজ বনি গৈছে. That's the bridge. ইয়াতে ভিউ পইণ্ট এটাও আছে ওপৰত. নালাগে দিগদাৰ. This is the root bridge. তো আপোনাক এক্সেক্টলি দেখাওঁ মই ইয়াৰ পৰা, এইটো এংগলৰ পৰা. তো এইবিলাক অকণমান লোকেল আনাৰস লৈ লৈছোঁ, ইয়াতে পাব আপুনি. ডিমু ইজ টেষ্টি. প্ৰণীতাই কি লৈছে? পাপায়া. বহুত মিঠা. পাপায়া যেন নালাগে না? Yeah. চাওঁ দিয়া.
Must man. Finally calling it a wrap. Ending it from beautiful Maulin Long. তাতে আমি ব্ৰেকফাষ্ট কৰিলোঁ. Everything is over. খাই মেলি পেলাই এতিয়া গৈ আছোঁ ডাউকিলৈ. Maggie, she, shampoo. Sakasya. Kasya ang tali. Saka umat tali. আৰু ফাইনেলি আহি পালোঁ আমি ডাউকি. এনেকুৱা আপোনালোকে boat ল'ব পাৰিব ডাউকিত. And look at the water. It's so clean and clear. So clean. Yeah, it's clean. Dimu, are you enjoying? দুখন boat ল'ব লগা হৈছে. এখনত আমি আছোঁ আৰু এখনত পিছফালে দেৱদানী আৰু দেউতাক বহাই দিছোঁ. হাই ডিমু. Hi. মা প্ৰণীতা মই আৰু ডিমু এখনত আহিছোঁ. Say hello. Hi. Are you enjoying? Yeah. আমি অলপ ৰিফ্ৰেছমেণ্ট ব্ৰেক ল'বৰ কাৰণে ইয়াতে ৰখিছোঁ গোটেইবোৰ আৰু ডিমুক পঠিয়াইছোঁ পানীত. ডিমু, is it cold? Yeah. Are you enjoying? Is it fun? Yeah. আৰু আপোনালোকক এটা বস্তু দেখাওঁ মই. এইবিলাক চাওক, মই আহি পেলাই আহিছোঁ লেতেৰা পেলাই থৈছে নেকি? লেতেৰা নহয়, এইবিলাক চব তেওঁলোকে নেচাৰেল ফ্ৰিজাৰ বনাই থৈ দিছে. পেকেটে পেকেটে চব এইবোৰ বস্তু ক'ল্ড ড্ৰিংকছ যি লাগে আপোনালোকক. ইভেন এলকহলিক বেভাৰেজো পোৱা যায় ইয়াতে. পূৰা নেচাৰেলি প্ৰিজাৰ্ভ, মানে ঠাণ্ডাত থৈ দিয়াৰ নিচিনা, ফ্ৰিজাৰত থৈ দিয়াৰ নিচিনা ৰাখি থয়. But this one is another one. Yeah, Dimu, Oh, you soap. happy? It's a soup, Papa. Yeah. A soap water. Soap water. এই যে ফেন দেখিছে, সি হৈছে চাবোন পানী বুলি. Me, Mama. Yes, Shuna. I'm okay. Okay, Mama. চবকে কাপোৰ পিন্ধাব লগা হৈছে. মানে চেৰাপুঞ্জীত থাকিলোঁ, ইমান ঠাণ্ডা নাছিলে. আমি তাৰ আগতো গ'লোঁ, ইমান ঠাণ্ডা নাছিলে. কিন্তু লাইটলুম ফাইনেলি জাৰ্ণিটো আজি এণ্ড কৰিম ইয়াৰ পৰা. I had to wear Yes, three amazing. t-shirts. Iman I dhuniya had to jagah to. wear 3 t-shirts inside of it. আজি জাৰ্ণিটো আমি ইয়াৰ পৰাই শেষ কৰিম লাইটলুমৰ পৰা. এতিয়া সময় হৈ আছে 4টা গধূলি আৰু ইয়াৰ পৰা চিধা আমি গুচি যাম গুৱাহাটীলৈ. বহুত ভাল লাগিল মেঘালয় আহি পেলাই. আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে, আপোনালোকে যদি বাহিৰৰ পৰা আহি আছে মোক সুধিব পাৰে আৰু আই বি হেপী টু হেল্প. আৰু কণ্টেক্ট নম্বৰ মই যেনেকৈ যি পাৰোঁ, য'ত মানুহবোৰ চিনাকি হৈছে সিহঁতৰ দি দিম আপোনালোকক ডেছক্ৰিপশ্যনত. তো সেনেকৈ হোমষ্টেবোৰক আপুনি কণ্টেক্ট কৰিব পাৰিব আহি পেলাই. বহুতেই ঠাণ্ডা, কিবা লৈ লওঁ খাবৰ কাৰণে. ভোকো লাগিছে, একো খাবও পোৱা নাই. ফাইনেলি ইটছ এ ৰেপ. ভিডিঅ'টো ইয়াতে সামৰিলোঁ. একদম বঢ়িয়াকৈ কাপ নুডলছ, ঝালমুড়ি যি আছে. Oh my God. লাইটলুম ৱাজ এমেজিং. Guys, listen. I have to keep these things like this. Okay, guys. I have to keep I had to keep me with my gloves. And are Yeah. you feeling cold, Dimu? Yeah. Show them that you're feeling cold. Oh, and I'm just doing this because I have no gloves. আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ. লাভ ইউ অল. জয় অসম. বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আছিল মেঘালয়ৰ. নম্বৰ 1 বঢ়িয়া লাগিলে, বহুত ভাল লাগিলে. এনেকুৱা ফিলিং ক'তো নাপাম. আহি আছোঁ নেক্সট ভিডিঅ'ত. আপোনালোকে চাগে, মই যেতিয়ালৈ এইটো ভিডিঅ' চাইছে মই তেতিয়ালৈকে গোৱালপাৰা পাই গৈছোঁ. গোৱালপাৰাত মোৰ এটা শ্ব'ৰ কাৰণে অহাকালি যাবলগীয়া আছে, মানে 12 তাৰিখে. আৰু তাৰপিছত আহিম তেজপুৰ, মোৰ জন্মস্থান. তেজপুৰৰ পিছত চাওঁ কেনেকৈ কি প্ৰগ্ৰেম কৰিব পাৰি. তেজপুৰত আহিম মই বিকাশৰ লগত, এটা বাইক ৰাইডতে আহিম সৰু সুৰা. তো চাই থাকিব. লাভ ইউ অল. জয়।